নমস্কাৰ সকলোকে। আজি মই আকৌ লৈ আহিছোঁ এটা ৰেচিপি আৰু সেয়া আপোনালোকে থাম্বনেইল দেখিতো গম পালেই চাগে, নহয় জানো? হয়, আজি মই লৈ আহিছোঁ তিলৰ চাটনি। আৰু তিলৰ উপকাৰিতা সম্বন্ধে আপোনালোকেতো জানেই, ছাল বা চুলিৰ কাৰণে ই কিমান যে উপকাৰী। গতিকে এতিয়া পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই যাওক মই তিলৰ চাটনি কেনেকৈ প্ৰস্তুত কৰিছোঁ। তিলৰ চাটনিৰ বাবে আমি বিলাহী পুৰি লৈছোঁ। আমি বৰ্তমান গেছতে এনেকৈ পুৰি লৈছোঁ আৰু লুৰ শলাডালত ভালদৰে শিঙি এনেকৈ পুৰি লৈছোঁ। আৰু কণ বিলাহী তিলৰ চাটনিত দিলে খুবেই ভাল আহে টেষ্টটো। বিলাহীখিনি এনেকৈ পুৰি পেলাই দিব পাৰিলে খুবেই ভাল হয়, যোনটো স্ম'কি ফ্লেভাৰ বুলি কয়, সেইটোৰ কাৰণে চাটনিখন বেছিয়ে সুস্বাদু হৈ পৰে খাবলৈ। আৰু এয়া আমাৰ বিলাহী পুৰা হৈ গ'ল। এয়া তিলৰ চাটনিৰ বাবে আমাৰ সকলোবোৰ ইনগ্ৰিডিয়েণ্টছ ৰেডি আছে আৰু আপোনালোকে দেখি গম পাইছে চাগে। এয়া নহৰু লৈছোঁ, তাৰপিছত এয়া আদা অকণমান লৈছোঁ, আদা বেছি দিলে তিতা হয়। আৰু এইফালে জলকীয়া 5টা লৈছোঁ আৰু এইফালে কণ বিলাহী পুৰা আপোনালোকেতো দেখিছিলেই। আৰু এইফালে তিল হাতৰ মুঠি অকণমান লৈছোঁ। আপোনালোকে কিমানজন মানুহৰ কাৰণে বনাইছে সেইটোৰ ওপৰত কথা, কোৱান্টিটি আপোনালোকে বঢ়াই দিব তিলৰ। আৰু এইফালে লৈছোঁ মান ধনিয়াও আমি 6 খিলামান লৈছোঁ। আৰু এয়া এতিয়া সকলো ৰেডি চাটনিৰ বাবে। আৰু এয়া এতিয়া সকলো ইনগ্ৰিডিয়েণ্টছ আমি এতিয়া এই মিক্সিং জাৰটোত ভৰাই ল'ম। জলকীয়া যোনে বেছি খাই সৰহকৈও দি ল'ব পাৰে। আৰু এয়া নহৰু দি লৈছোঁ, তাৰপিছত আদা দিলোঁ, তাৰপিছত দিছোঁ মান ধনিয়া, এয়া নিমখ সোৱাদ অনুযায়ী আমি দিছোঁ। আৰু তাৰপিছত তিল আৰু কণ বিলাহী যি আছিলে আমাৰ, সেয়া আমি দি দিছোঁ। খুব ভাল লাগে, এইকেইদিন কণ বিলাহীৰ দিন যে, পূৰা মানে খাই আছোঁ আৰু এয়া তিলখিনি এতিয়া আমি দি দিছোঁ। এয়া তিলখিনিও দি দিলোঁ আৰু এতিয়া সকলো ৰেডি। আৰু এতিয়া ঢাকনিখন বন্ধ কৰি দিছোঁ। আৰু এতিয়া মিক্সিত পিচিবলৈ লৈছোঁ। আৰু মিক্সিত পিছাকণ আপোনালোকক নেদেখুৱাওঁ, কাৰণ আপোনালোকেতো জানেই মিক্সিত কেনেকৈ পিচিব লাগে। এয়া আমাৰ চাটনি পিছা হৈ গ'ল আৰু এয়া চাওক ধুনীয়াকৈ মিহি হৈ গ'ল। আৰু এতিয়া আমি ছাৰ্ভ কৰিব পাৰোঁ। আৰু এয়া তিলৰ চাটনি আমাৰ ৰেডি, এতিয়া খাব পাৰে। চব কিমান ধুনীয়া হৈছে, মিহি। এনেকৈ যদি কোনোবাই খাই চোৱা নাই, এনেকৈ বনাই খাই চাব, বিৰাটেই টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লাইক কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি ভ্লগ ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে লেফ্ট ভিডিঅ'টো ক্লিক কৰিব, আৰু যদি আপোনালোকে ফুড গেম চাবলৈ বিচাৰে তেতিয়াহ'লে ৰাইট ভিডিঅ'টো ক্লিক কৰিব। আপোনালোকক পুনৰ নতুন ভিডিঅ'ৰে লগ পাম। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।